ছাৰ নে মদাহী? ছাৰে যদি মদ খায় তেন্তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? শিক্ষক বুলি নহয়, শিক্ষকৰ নামত কলংক, মদাহী বুলিয়ে ক'ব পাৰি। গোটেই দিনটো মদৰ নিচাত মদ খাই পিনে উদ্ভণ্ডালি কৰে। এই ঘটনা তেজপুৰ জোৰগড় গাঁৱৰ। শিক্ষক সমাজত কলংকিত কৰা এইজন মদাহী ভদ্ৰচাৰ। তেওঁৰ নাম ছাইদুল ইছলাম। এজন প্ৰধান শিক্ষকৰ মুখত মদৰ গোন্ধ। মদ খাই বিদ্যালয়লৈ আহে হেনো প্ৰধান শিক্ষকগৰাকী। মদ খাই বিদ্যালয়লৈ অহা প্ৰধান শিক্ষকগৰাকী এইবাৰ কৰিলে আন এগৰাকী মহিলা শিক্ষয়িত্ৰীক অশালীন ব্যৱহাৰ। ভুৱা প্ৰমাণ পত্ৰ নিদিয়াৰ বাবে প্ৰধান শিক্ষয়িত্ৰীক কৰিলে অপদস্থ। মাষ্টৰজনে মোক কাগজী ধৰি পেলাই কৈছে, মোৰ এখন চাৰ্টিফিকেট ঠিক কৰি দিবিনে নাই? মই কৈছোঁ কিহৰ চাৰ্টিফিকেট, মোক দেখাবচোন, মই চাই লওঁ কিহৰ চাৰ্টিফিকেট। আজি আপোনালোকক জনাব বিচাৰিছোঁ এজন শিক্ষকৰ কথা, তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কথা। মাজে সময়ে বিভিন্ন বিতৰ্কত সোমাই থকা এইগৰাকী প্ৰধান শিক্ষক ছাইদুল ইছলামৰ বিৰুদ্ধে উঠিছে এক অভিযোগ। আন এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে ছাইদুল ইছলামে ভুৱা প্ৰমাণ পত্ৰ বনাবলৈ বাধ্য কৰাইছিল প্ৰধান শিক্ষয়িত্ৰীগৰাকীক। কিন্তু প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁ এই প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ৰাজপথত অপদস্থ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হয়। এতিয়া প্ৰশ্ন হৈছে যে নিতৌ বিতৰ্কত সোমাই থকা এইগৰাকী প্ৰধান শিক্ষকক নাকি লগাব কোনে? যদি স্বয়ং শিক্ষকে মহিলাক সন্মান কৰিব নাজানে তেন্তে সেইগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কি শিক্ষা দিব? সেয়া চিন্তনীয় বিষয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম টাইম নেশ্যনেল। মাষ্টৰজনে মোক কাগজী ধৰি পেলাই কৈছে, মোৰ এখন চাৰ্টিফিকেট ঠিক কৰি দিবিনে নাই? মই কৈছোঁ কিহৰ চাৰ্টিফিকেট, মোক দেখাবচোন, মই চাই লওঁ কিহৰ চাৰ্টিফিকেট। কয় এইটো বয়সটো কম আছে তই ভৰাই দিবি। মই কৈছোঁ এইটো মই নাজানি কেনেকৈ ভৰাম। তাৰপিছত মোক এনেকুৱা উপদস্থ গালি গালাজ, মোৰ কাপোৰ কানি ছিঙি মোক ৰাস্তাত কাগজী ধৰি বহুত বেয়া গালি গালাজ কৰিছে। হাতো দিছে মোক, এনেকৈ হাত দিব। মোৰ পিছত কাপোৰ কানি ছিঙিছে গোটেই, মই জোৰ জবস্তি কৰি পিছত মই ধৰি স্কুল পালোগৈ। এনেকৈ গালি গালাজ মোক পাৰিছে। আৰু এদিন সি ৰাস্তাত গেটৰ মুখত আহি মোক সেইদিনা এটা ল'ৰা ৰাস্তাত গেটৰ ওপৰেদি 8টা বজাত আহিছিলে, তাৰি বাতিজা ল'ৰা, সি দেখিছে, দেখি পেলাই সিদিনা মোক পূৰা গালি গালাজ পাৰিছে। মইতো 8টাত গেট খোলা নাই, 8:30তে গেট খুলিম। সেইদিনা মোক বহুত বেয়া গালি গালাজ পাৰিছে। সেইদিনা মই বাদ দিলোঁ কথাখিনি। আজি মোক কাপোৰত ধৰি টানা জোৰা কৰি মোক মাৰিছে ধৰি, এনেকৈ অপদস্থ মোক কৰিছে। মই এনেকৈ জীৱনত এনেকৈ অপদস্থ হোৱা নাছিলোঁ। আজি যেনেকৈ অপদস্থ কৰিছে। ছাইদুল বাহাৰ, 1 নম্বৰ জোৰগড় স্কুলৰ হেডমাষ্টাৰ হয়। হয়, মই শোণিতপুৰ আপাৰ প্ৰাইমাৰী প্ৰধান শিক্ষয়িত্ৰী হওঁ।